তো চৰত আহি মাছ মৰাৰ মাজতে বেলেগ পাত খেতিত আহিছোঁ আমি চাওক ধুনীয়া নেমু টেঙা একেবাৰে আজি আমাৰ মেহেক ডাঙৰীয়াৰ বাৰ্থডে তুমি কিবা কোৱা আল্লাহ বাঁচা রাখক বহুত দিন Hello guys, welcome back to my channel Prince Sajid Vlog. তো বন্ধু বান্ধৱীসকল আকৌ নতুন এটা ব্লগ লৈ আহিলোঁ নুশুনা নজনা নোকোৱাকৈ তো আজি গৈ আছোঁ চৰলৈকে হুজুৰা চৰ বুলি কয় তো ফকহাতৰ মানে পুৰণি ঘৰ তাতে আৰু ভিডিঅ'বিলাক এতিয়া মই কণ্টিনিউ দিবলৈ ট্ৰাই কৰি আছোঁ তো মই সদায় ভিডিঅ' দি থাকিম এতিয়া মই হায়দৰাবাদৰ ট্ৰিপৰ ব্লগটো বহুত লেটকৈ আপলোড কৰিলোঁ হয় ন তো আশা কৰিছোঁ আপোনালোকে থাকিব লগত এতিয়া চৰৰ পৰিৱেশটো কেনেকুৱা হৈ আছে গম নাপাওঁ তো আজি অলপমান ডাৱৰীয়া বতৰ অলপ বৰষুণ দি আছে তো অলপমান বেমাৰো চলি আছে অলপ পানী পৰি আছে সেনেকৈ গৈ আছোঁ তো গাইজ ইতিমধ্যে আমি আহি পালোঁ চৰলৈকে তো চৰ মিন্স আমি একেবাৰে নদীৰ মাজত আছোঁ তো যোনে গম পায় তো গম পায় যোনে গম নাপায় সিহঁতক কৈ আছোঁ একচুৱেলি নদীৰ মাজৰ অলপখিনি দ্বীপৰ নিচিনা ঠাই যোনটো ঠাইক চৰ বুলি কোৱা হয় তো আমি সেনেকুৱা এটা ঠাইত আহিছোঁ ইতিমধ্যে এনেকুৱা ফিল হয় মেন ভেৰ্চেছ ৱাইল্ড ইয়াৰ অৱস্থা চাওক পাত খেতিত আহিছোঁ আমি পাৰ কৰি আহিলোঁ তো গাইজ ইতিমধ্যে আহি পালোঁ হুজুৰাৰ চৰ তো অতিকৈ দুখ লগা কথা নদী বহুত বেছি ভাঙি আছে এইপিনে তো ইয়াতে মোৰ ফ্ৰেণ্ড এজন আছিলে ইয়াৰ ভাই তো সিহঁতে গুচি গৈছে অলৰেডি তো ইহঁতেও গুচি যাব লাহে লাহে চৰ খালী হৈ যাব লাহে লাহে সকলো মানুহ লাহে লাহে পাৰে গুচি যাব হিট হৈ যাব আগতে পৰিৱেশটো মই বহুত দিন পিছত আহিছোঁ মই কিমান দিন হ'ব তথাপি ৰজাৰ ঈদ না তো ৰজাৰ ঈদৰ সময়ত আহিছিলোঁ অ' মাই গড চৰৰ পৰিৱেশটো আগৰ নিচিনা নাই মই যেতিয়া প্ৰথম ফকৰৰ লগত ইয়াতে আহিছিলোঁ মই ফকৰৰ লগতে প্ৰথম আহিলোঁ নেকি নাই মোৰ আৰু এজন ফ্ৰেণ্ড আছে নুৰ আলম হায়দৰাবাদ গৈছিলোঁ যে নুৰ আলম দোস্ত তো সিয়াৰ লগত প্ৰথম আহিছিলোঁ তো গাইজ চাব পাৰে আপোনালোক মই দেখাই আছোঁ গোৱালপাৰা ডিষ্টেঞ্চটো ইয়াৰ পৰা তো সেইটো পাহাৰ অলপমান দেখা গৈ আছে চাগে সেইটো ইয়াৰ পৰা একজেক্টলি 20-25 কিলোমিটাৰ হ'ব না 14 কিলোমিটাৰ বুলি কৈ আছে তো বহুত দিন আগতে যেতিয়া ফকৰৰ লগত ইয়াতে আহিছিলোঁ তেতিয়া ধুনীয়াকৈ ফুৰিছিলোঁ ইয়াতে তো মই ডিছক্ৰিপশ্যনত এটা লিংক দি দিম মই যেতিয়া আহিছিলোঁ তেতিয়া ড্ৰোনৰে এটা ৰিল টাইপ বনাইছিলোঁ তো সেইটো চাব পাৰে ইয়াতে আই বাটনতো আছে চাই লওক সেইটো নাও তো এনেকৈ নাওৰে ফুৰিছিলোঁ ইয়াতে এনেকৈ বহুত ভাল লাগিছিলে কিন্তু এইটো ফিল এতিয়া নাই আগৰ নিচিনা আগত এটা বেলেগ এটা ফিল আছিলে বেয়া লাগি আছে আজি আহি মানে সেইটো ফিল নাই আগত যিটো ফিল আছিলে সেইটো ফিল নাই নদী ভাঙি গৈছে যিহেতু সকলোবিলাক গুচি গৈছে ইয়াৰ পৰা এইখিনি ঠাইতো ঘৰ আছিলে মই চাইছিলোঁ এইখিনি ঠাইতো আছিলে কিয় ৰ' হে বাবা তেৰে কো ভি লেকে যায়েংগে ক্যা কি ধুনীয়াকৈ ঘাঁহ খাই আছে চাওক একচুৱেলি ভেড়াটো বহুত ভাল লাগে মোৰ ফকৰহঁতৰ ঘৰৰ পুখুৰী যোনটো অতি সোনকালে নদী হ'বলৈ গৈ আছে তো পুখুৰীটো প্ৰমোশ্যন পাব ডণ্ট মাইণ্ড পুখুৰী আছিলে বাট
অতি সোনকালে প্ৰমোশ্যন হৈ নদীলৈ কনভাৰ্ট হৈ যাব মানে নদী কিমান কিমান দিনৰ ভিতৰত ইয়ালৈকে আহিব পাৰে আৰু 6 মাহৰ ভিতৰত একলা গোটেই উৰি যাব এইখিনি তো ভাঙতে 6 মাহ তো নালাগে 2 দিনৰ টাইম নহয় যদি ভাঙিব ধৰে হয় হয় 2 দিনো নালাগে যদি ভাঙিব ধৰে সেনেকৈ তো মায়াকে অলপমান লেবু লৈ যাবলৈ ক'লে নেমু টেঙা গৰু তোমাৰ লগত নেকি হা আগতেতো মই গৰু দেখা নাই ৰে তোমাৰ ঘৰত চাওক ধুনীয়া নেমু টেঙা একেবাৰে অৰিজিনেল আজি অৰিজিনেল খাম ঘৰত গৈ দালিৰ লগত নেমু টেঙা নাইচ কম্বিনেশ্যন দালিৰ লগত নেমু টেঙা খোৱাৰ এটা সোৱাদে বেলেগ তো ফকৰ কিবা ল'বলৈ গৈছে মানে নেমু টেঙা ভৰাই লৈ যাব লাগিব নহয় পকেটত কৰিতো লৈ যাব নোৱাৰি এইটো এটা তো গাইছ চাওক আমি মাছ মাৰি আছে একেলগে তো ওচৰত আহি মাছ মৰাৰ মজাটোৱে বেলেগ মাছ কি ওলাই গ'ল নেকি এইটো নেটৰ ফুটাৰটো বেছি ডাঙৰ সেইটো কাৰণে মানে তো বেলেগ এটা নেট আনিব গৈ আছে মোৰ সেনেকুৱা মাছ মৰা এক্সপিৰিয়েঞ্চ নাই তো বঞ্চি আছে নহয় সেইটো দি মাছ মাৰিছিলোঁ মই সৰুতে নানীৰ ঘৰত থাকোঁতে এনে অলপ মজা ল'বলৈ মাছ মাৰিব আহিছিলোঁ ইয়াতে পানীটো বেছি আছে অলপমান এতিয়া মানে মাছ মাৰোঁতে প্ৰব্লেম হৈ আছে তো আমি বেলেগ ঠাই লৈ যাম ইহঁতৰ কাৰণে নতুন ছাতি বিচাৰি তো গাইছ এতিয়া আমি নদীত যাম অলপমান গা ধুবলৈ বহুত দিন পিছত তো নদীৰ ওচৰত আছে তো ওচৰত আহি নদীত গা নুধুলে ফিলটো নাথাকিব অ' মাই গড তো ফাইনেলি আমি নদী আহি পালোঁ আৰু ভিডিঅ'টো টাইম লেপত লগাম তো বলক গাইছ আমাৰ লগত তো গাইছ ফাইনেলি আমাৰ গা ধোৱা হ'ল নদীত অলপমান গা ধুই আহিলোঁ এতিয়া অলপমান কল মাৰিব লাগিব তো কল মাৰি পানী উঠাই অলপ ভালকৈ গাটো ধুই ল'ম নদীৰ মাছৰ ভাত খাই আছোঁ আমি মানে পুখুৰীৰ মাছৰ আৰু তথাপি টেষ্টটো পাই আছোঁ ধুনীয়াকৈ তো ইতিমধ্যে নাও আমাক এৰি থৈ গুচি গ'ল অলপৰ কাৰণে নাপালোঁ নাও সেইটো নাও গৈ আছে মই কি ক ক'ৰ পৰা আহিল আপুনি ঘৰৰ পৰা আহিলোঁ হা লাজ পাই কেমেৰাৰ সন্মুখত ভিডিঅ' ভালা লাগিলা আজিলৈকে দাদু ভাই ইতিমধ্যে আহি পালো ঘৰত আৰু ঘৰৰ পৰা মোৰ ফ্ৰেণ্ড এটাৰ বাৰ্থডে আজি তো বাৰ্থডে উইচ কৰিবলৈ আহিলো আৰু ইয়াতে চাওক কোন আছে আমাৰ আব্দুল মহাজন আৰু এইটো আমাৰ মহাজন কিবা কওক আহিলো বাৰ্থডে খাব বাৰ্থডে কাৰ বাৰ্থডে আজি এই মফিজ ভাইৰ ফ্ৰেণ্ড বেষ্ট ফ্ৰেণ্ড মহাজন আজি মেঘৰ বাৰ্থডে উপলক্ষে কিবা কওক লাইট মাৰি দিম নেকি কওক কিবা কওক লাইট নালাগে কিবা কওক ক'ব আমাৰ মানুহ বেছি बुलाता है मगर जाने का नहीं আব্দুল আজি মেহেকৰ ব্ৰৰ বাৰ্থডে তুমি কিবা কোৱা তোমাৰ বেষ্ট ফ্ৰেণ্ড তোমাৰ কিবা বিচাৰি আছো ৰবা হা কিবা বিচাৰি আছো তুমি কি কেণ্ডেল বিচাৰি আছা নেকি কেন্দ্ৰ বিচাৰি আজি আমাৰ মেহেক ডাঙৰীয়াৰ বাৰ্থডে তুমি কিবা কোৱা আল্লাহ বাঁচা ৰাখক বহুত দিন আৰু ৰাগ থাক অলপ কমাক মাজে মাজে হাঁচি মাৰিলে আৰু ভাল শুভেচ্ছাটো দিয়ক এটলিষ্ট
এই যে আমার ডাঙরটা দা আছে এইটু ডাঙরটা দা এইটু ডাঙরটা দা এইটু ডাঙরটা দা মহাজন ভাইস প্রেসিডেন্ট ভাইস প্রেসিডেন্ট আমার প্রেসিডেন্ট এলা পোস্টিং নস্টিং এর লাইনটা যা লাগে দয়া করে তো আপনাকে এটা অ্যাওয়ার্ড দিয়া হয়েছে আপনার কেন লাগি আছে বহুত বঢ়িয়া লাগি আছে আপনার কি দিয়া না নাকি কেক দিছে কেক চেক মোটামুটি কম হইলে অলপ দিয়ে চল মানে নহয় আর নালাগে হৈছে আনবক্সিং করা হয়েছে এটা চাইলে হোক এখন কি ওর কাজিয়া 3 তারিখ কি ওর কাজিয়া ইমান 3 তারিখ কাজিয়া নহয় মানে ভাত খাব আহিছো ভোক লাগিছে বহুত জ্ঞান তুমি কি কৰি আছা রিলস বনাই আছে রিলস বনাই আছা নাকি তো গাইস ইতিমধ্যে পার্টি শেষ তো বহুত ফুৰিলো ইয়াতে পাৰ্টি কৰিলো আকৌ হোটেলত গৈ পাৰ্টি কৰিলো বহুত ফুৰিলো বহুত এনজয় কৰিলো আজি বহুত ভাল লাগিলে তো গাইস আপুনি কিবা ক'বা তুমি কি আৰু কও হ্যাঁ বার্থডে তো ঢোকা হয় তা আপনাদের বেসে না বাবু হয়ে থাকে এইটুকে তো শেষ নহয় তো বাৰ্থডে তো কাজে কিবা কিবি হৈছিলে তো এইবিলাক ঠিক হ'ল যিকি নহওক তো অলপ কিবা সৰু সুৰা পাৰ্টি এনেকুৱা হয় কিবা কিবি তো যিকি নহওক বা গাইজ তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিছে তো আপোনালোকক সদায় এনেকৈ নতুন নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকিম তো আপোনালোকে ছাপোৰ্ট কৰি থাকক লাভ ইউ অল বেশি বেশি শেয়ার করে থাকি বেছি বেছি শ্বেয়াৰ কৰি থাকিব থেংক ইউ ছ' মাছ